নমস্কাৰ বন্ধু বান্ধৱীসকল। তো মই লৈ আছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল। তো আজি হৈছে মঙলবাৰ, ফাট মাহৰ 23 তাৰিখ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ 9 তাৰিখ। তো দেৰি নকৰি বলকচোন জানো আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। তো প্ৰথমতে আমি আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ যুৱক যুৱতীসকলৰ আজি কিছুমান নতুন চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে। নিজৰ প্ৰতিভা বিকাশৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত নতুন অভিজ্ঞতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ কৰিব। আপোনাৰ বাধাগ্ৰস্ত কামে গতি লাভ কৰিব। প্ৰেমত আজি আপোনাৰ ভালেই। পতি পত্নীৰ এক মধুৰতম সময় পাৰ কৰিব পাৰিব। ধন্যবাদ। বৃষ ৰাশি, আপোনাৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। আজিৰ দিনটোত আপুনি পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ কিছুমান চিন্তিত ভাৱনা আপোনাৰ মনত আহিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিবলৈ আপোনাৰ পৰিয়ালৰ সদস্যক আপুনি জনাই দিয়ক। আপুনি ভাবি থকা কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। আপুনি হয়তো আৰ্থিক বিষয়ত অলপ চিন্তিত হৈ পৰিছে। আজিৰ দিনটোত আপোনাৰ সামাজিক দায়িত্ব বহুত বাঢ়িব। প্ৰেমত আপোনালোকৰ আজি কিছুমান সৰু সৰু কথাত হয়তো কাজিয়া হ'ব পাৰে। পতি পত্নীৰ মাজত আজিৰ দিনটোত আপোনালোকৰ ভালেই দেখা গৈছে। ধন্যবাদ। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। আপুনি হয়তো নতুন কিছুমান উপাৰ্জনৰ উৎস গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে আৰু সেই চেষ্টাৰ হয়তো আজি আপুনি ভাল ফল দেখিবলৈ পাব। ঋণ লোৱা বা ধন ঘূৰাই দিবলৈ আপোনাৰ হেঁচা হ'ব পাৰে আজিৰ দিনটোত। বিবেকৰ মাতক আওকাণ কৰিব আজি। দৈনন্দিন জীৱনত যোগাসন আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰক। আপোনালোকৰ পিতৃৰ স্বাস্থ্যৰ প্ৰতি আজিৰ দিনটোত আপোনাক যত্ন ল'বলৈ কৈছে। প্ৰেমত আজি আপোনালোকৰ ভালেই দেখা গৈছে। স্বাস্থ্যৰ প্ৰতি আপোনাক অলপ নজৰ দিবলৈ কৈছে। পতি পত্নীৰ মাজত আজি এক মধুৰতম সময় পাৰ কৰিব। কৰ্কট ৰাশি, আজিৰ দিনটোত আপোনাক আৰ্থিক বিষয়ক লৈ কিছু অসুবিধা হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ কথাত আপুনি আজি বিচলিত হ'ব পাৰে। সেইবাবে আজিৰ দিনটোত আপোনালোকক সাৱধানেৰে অৱলম্বন কৰিব কৈছে। দিনটো উত্থান পতনেৰে ভৰি পৰিব। আপুনি সামাজিক কামৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিব। আজি বহুদূৰ যাত্ৰা আপুনি নকৰিব। প্ৰেমত আজি আপোনালোকৰ ভালেই দেখা গৈছে। স্বাস্থ্যৰ প্ৰতি কিছু নজৰ ৰাখিবলৈ আপোনালোকক আজি কৈছে। আৰু পতি পত্নীৰ মাজত আজিৰ দিনটোত আপোনালোকৰ কিছু সৰু সৰু কথাক লৈ হয়তো কাজিয়া হ'ব পাৰে। গতিকে সাৱধানেৰে দিনটো অৱলম্বন কৰক। ধন্যবাদ। এইবাৰ আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি আপোনালোকে কামৰ পদ্ধতি উন্নত কৰিব পাৰিব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ জীৱনসংগীৰ পৰা আপুনি বহুত সহায় আজিৰ দিনটোত পাব। কিছুমান বন্ধুৰ জৰিয়তে আপুনি আজিৰ দিনটোত আৰ্থিক সুবিধা লাভ কৰিব পাৰে। সুস্বাদু খাদ্যই উপভোগ কৰিব আজিৰ দিনটোত। ব্যৱসায়ত আগবাঢ়ি যোৱাৰ আজিৰ দিনটোত আপুনি সুযোগ পাব। প্ৰেমত আজি আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ মাজত কিছুমান বাকযুদ্ধ বা সৰু সৰু তৰ্ক কাজিয়া হ'ব পাৰে। গতিকে সাৱধানেৰে আপোনালোকে অৱলম্বন কৰিব। পতি পত্নীক আজি ভালেই দেখা গৈছে। ধন্যবাদ। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। আজিৰ দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব। আপুনি উৎকৃষ্ট মেজাজত থাকিব। বেংকিং খণ্ডৰ সৈতে জড়িতসকলৰ মানসিক চাপ কমি যাব। কিছুমান ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগ কৰিব পাৰে আজিৰ দিনটোত আপুনি নতুন লক্ষ্য কিছুমান নিৰ্ধাৰণ কৰিব আৰু সেইবোৰৰ ওপৰত কাম আপোনালোকে পাব পাৰে বুলি আশা আজিৰ দিনটোত আছে। প্ৰেমিক বা প্ৰেমিকাৰ আজিৰ দিনটোত ভালেই দেখা গৈছে। পতি পত্নীৰ মাজত আজিৰ দিনটো ভালেই পাৰ হ'ব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি আজিৰ দিনটোত আপোনাক অলপ নজৰ ৰাখিব কৈছে। ধন্যবাদ। এইবাৰ আমি তুলা ৰাশিলৈ। আপোনাৰ ঘনিষ্ঠ মানুহৰ আচৰণত
আজিৰ দিনটোত বেয়া লাগিব পাৰে। প্ৰেমিকৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। আপুনি আপোনাৰ অনুভৱ পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰা আজিৰ দিনটো উচিত। আপুনি হয়তো মানুহৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব আজিৰ দিনটোত, কিন্তু কেতিয়াও নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে। পতি পত্নীৰ মাজত আজি ভালেই দেখা গৈছে। স্বাস্থ্য আজি আপোনাৰ ভালেই পাৰ হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। আজি আপুনি চিন্তাশীলভাৱে কথা কোৱা উচিত বা চিন্তা কৰি কিছুমান কথা আজিৰ দিনটোত হয়তো আপুনি ক'ব। অপ্ৰয়োজনীয় আলোচনাৰ বাবে আপুনি হাঁহিৰ পাত্ৰ হৈ পৰিব পাৰে আজিৰ দিনটোত। আপোনাৰ ব্যৱসায় লেহেমীয়া হোৱাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। গতিকে অনুকূল সময় আহিবলৈ আপুনি অপেক্ষা কৰক। আজি কাকো আপুনি টকা ধাৰলৈ নিদিব। প্ৰেমত আজিৰ দিনটো আপোনাৰ ভালেই দেখা গৈছে। পতি পত্নীৰ মাজতো এক মধুৰতম সময় পাৰ কৰিব পাৰিব আপোনালোকে। স্বাস্থ্যৰ প্ৰতি আপুনি আজি নজৰ দিয়াটো লক্ষণীয় বুলি কৈছে। ধন্যবাদ। ধনু ৰাশি। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব বুলি কৈছে। বহুদিন ধৰি বিচৰাধীন হৈ থকা বিষয়বোৰৰ ওপৰত আপুনি এটা সিদ্ধান্তত আজিৰ দিনটোত উপনীত হ'ব পাৰে বুলি কৈছে। চৰকাৰী আঁচনিৰ পৰা আপুনি সুবিধা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ অধিকাৰ বৃদ্ধি পাব আজিৰ দিনটোত। আপোনাৰ কিছুমান মানসিক চাপ আজিৰ দিনটোত হয়তো কমি যাব। প্ৰেমত আজিৰ দিনটোত আপোনাৰ হয়তো সৰু সুৰা কিছুমান কাজিয়াৰ পৰা আপোনাৰ মনত বহুত আঘাত আনিব পাৰে। গতিকে সাৱধানেৰে দিনটো অৱলম্বন কৰিব। পতি পত্নীৰ ভালেই দেখা গৈছে। স্বাস্থ্য আপোনাৰ আজি ভালেই যাব। ধন্যবাদ। এইবাৰ আহিছোঁ আমি মকৰ ৰাশিলৈ। আপোনাৰ মেজাৰমেণ্টসকলে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। আপোনাৰ ধন বুদ্ধিমানৰূপে খৰচ কৰক, নহ'লে হয়তো আপুনি বিপদত পৰিব পাৰে। ঋণ লোৱাটো আপোনাৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। বন্ধু বান্ধৱীৰ মাজত অবিশ্বাস গঢ়ি তুলি নিদিব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ মনোবল আজি দিনটোত বৃদ্ধি কৰিব। পতি পত্নীৰ মাজত আজি আপোনালোকৰ ভালেই দেখা গৈছে। স্বাস্থ্যৰ প্ৰতি আপুনি বিশেষ নজৰ দিয়াটো আজিৰ দিনটোত দৰকাৰ। ধন্যবাদ। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। আজি কিছুমান জটিল বিষয়বোৰত সমাধান হ'ব পাৰে আপোনাৰ। দূৰৈৰ আত্মীয়ৰ পৰা আপুনি হয়তো আনন্দদায়ক কিছুমান খবৰ পাব পাৰে। ঘৰতে বহুত জিৰণি লৈ সময় কটাব। আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে অতি সক্ৰিয় হ'ব। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ থাকিব। পতি পত্নীৰ মাজত আজি ভালেই দেখা গৈছে। স্বাস্থ্যৰ প্ৰতি আপুনি আজি বিশেষ নজৰ দিয়াটো দৰকাৰ। ধন্যবাদ। এইবাৰ আহিছোঁ আমি শেষৰটো ৰাশি মীন ৰাশিলৈ। আজি আপোনালোকৰ সঠিক কামতো বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ অসাৱধানতাৰ মনোভাৱৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। সকলোৰে লগত কোমল হৈ চলক। কাকো বেছি বিশ্বাস নকৰিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি আজি বিশেষ চিন্তিত হোৱা যেন দেখা যাব। প্ৰেমত আজি আপোনালোকৰ ভালেই দেখা গৈছে। পতি পত্নীৰ মাজত আজি আপোনাৰ কিছুমান মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে।